হাই গাইজ, আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ সৰু ভণ্টিহঁতৰ ঘৰত, বাবুৰ পেহীয়েকৰ সৰু পেহীয়েকৰ ঘৰত। এতিয়া কি আছে গছ মই দেখুৱাই আছোঁ, চাব আপোনালোকে। দেখুৱাই আছোঁ কি গছ ৰাখিছে ইয়াতে। এইডাল মানি প্লেট হয়, কিমান ডাঙৰ মানি প্লেট। ঘৰবোৰে ৰাখিলে ভাল আৰু। এডাল মস্ত লম্বা এডাল মানি প্লেটডাল। এইফালে বহুত লম্বা হৈ আছে। কিমান ফুল আছে এয়া এলাভেৰা গছ। কিমান হৈছে এলাভেৰা। এইটো কি বা ফুল, এইটো নামটো নাজানো। ফুলটোৰ ধুনীয়া লাগে। এইটো গুলপীয়া গুলপীয়া বগাও আছে নেকি। এয়া এটা চব্জিৰ বাগিচা। এয়া পুঁই শাক, নেচেৰা, কোমোৰা চব আছে। বেঙেনা, এইটো অপৰাজিতা ফুল। শনি পূজাত এইটো লাগে, এইটো ফুলটো শনিবাৰে শনি পূজাত। আৰু এইটো কি, এইটো মধুৰিআম। এটা সৰস্বতী ফুল, ফুল লগা নাই, লাগিব নেকি। এটা সৰস্বতী ফুল হয়। এয়া এয়া কি ধুনীয়া আৰ্ট কৰিছে মাইনাহঁতে। এয়া আৰ্ট কি ধুনীয়া আহিছে। আৰ্ট আঁকিছে মাইনাহঁতে। এইটো এটা আৰ্ট কৰিছে। এয়া কি ধুনীয়া হৈছে আৰ্ট কৰা মাইনা দুটাই। এয়া এইখিনিও হেৰি কৰিছে, নিবা দিছে নেকি কৰি পেলাই স্কুলত। এয়া পাতবিলাক এই দুটা মাইনাই কৰিছে আৰ্ট। এয়া আৰু এটা আছে সেইটো মায়াটো। এই মাইনা দুটা, এইটো কোনটো ডাঙৰ কোনটো কাই চিনি নাপাব, একে মুখি খা। আৰু এই আঁকিছে দেখি কি ধুনীয়াকৈ আঁকে মাইনাহঁতে লগাইছে। এইটো আঁকিছে, স্কুলত নিব লাগিব। ভাল হৈছে। কি ধুনীয়া পাকঘৰ বনাইছে, একদম ধুনীয়া লাগে পাকঘৰটো। এয়া পাকঘৰ। কালি আহিছোঁ আমি, আজি মাংস বনাইছোঁ। চাব কি মাংস বনাইছে। এইয়া মাইনাই মাংস বনাই আছে। এয়া মাংস হৈছে, ব্ৰইলাৰ মাংস। কি খাই আছা? মাংস খাই আছা? এইয়া ফল্ডিং চিলিং খুৱাইছে। এয়া কি ধুনীয়া ফল্ডিং চিলিং হয়, ভাল লাগছে চাই পেলে। মোৰ বিৰাট পচন্দ হৈছে। কিন্তু এইটো মা হয়। এয়া মা নমস্কাৰ। এই মা হয়। মই সৰু ভণ্টিহঁতৰ ঘৰৰ পৰা পুৰণি আহিব লগা হ'ল, জল্দি আহিব লগা হ'ল। কিয় মানে আমাৰ ঘৰত নতুন 3জন আলহী আহিছে। কোন আহিছে মানে জল্দি আহিব লগা, দেখা পাই নোৱাৰিলে জল্দি আহিব লগা হ'ল। সেইকাৰণে আহি গ'লোঁ জল্দি। কোন কোন আহিছে দেখুৱাই আছোঁ, কোন নতুন মানুহ আহিছে আমাৰ ঘৰত, চাব আপোনালোকে। এয়া আলহী আমাৰ একজন এই নতুন আলহী আহিছে আমাৰ ঘৰত, এইজন। আৰু এইটো আৰু এইটো টিকলাটো গাখীৰ খাই আছে মাকৰ। 3জন আহিছে। এইটো এটা কালাৰ, এইটো এটা, আৰু এইটো নেপু, আৰু এইটো বগা বগু। এইটো 3টা কালাৰ হৈছে, বগা এটা, ক'লা আৰু হৰিণ কালাৰ, মুগা ৰং। 3জন আহিছে আমাৰ আলহী। সেইকাৰণে তাড়াতাড়ি আহিব লগা হ'ল। আৰু এজন আমাৰ ঘৰত মানুহ আহিছে, মানিক বৰদলৈ, য'ত দেখা নাপায়। গান কি ধুনীয়া ধুনীয়া গান গায়, ভালে গান গায়। কোন আহিছে? মানিক বৰদলৈ হয়। দেখুৱাম আপোনালোকক, কি ধুনীয়া গান গায়। কিন্তু মানুহজন দেখা নাপায় আৰু, চাব তেওঁ। এইজনে হয় মানিক বৰদলৈ। নমস্কাৰ, গীতৰে সভা
তুমি একটু প্রধান অলঙ্কার দয়া করি তোমার মুখ হাহি পিলা বলে প্রয়াস করু তোমার দুঃখ সঁচাই নাম বিভুই তোমার প্ৰধান্বিত হৈও বিৰসু ব্যক্তিসমূহৰ হৈ সুৰৰ শৰাই যাইছো এই গীতৰ কুকুমেৰে আজি জীয় জলদি আহিব লগা হ'লে সেইকাৰণে এনেই আহিব লগা নাই, মানুহ নাই, কোনো চাহ মানুহ, সেইকাৰণে জলদি আহি গ'লোঁ। আহি পেলাই চানা আমাৰ বাৰাণ্ডাত আছে, তাতে বাৰাণ্ডাত আছে। আমাৰ ঘৰত আৰু এটা বস্তু ডাঙৰ হৈছে, চাব নেকি কি হৈছে চাব, দেখুৱাই আছোঁ। ইয়া কমলা কাটা ডাঙৰ হৈ আহিছে আৰু 4টা লাগিছে, ইফালে 2টা আৰু সেইফালে 2টা, মানে 4টা লাগিছে। নতুন গছ হয়, 4টা লাগিছে, ডাঙৰ হৈছে আৰু ধান। আৰু 2দিনৰ পিছত ডাঙৰ হ'ব, 10 দিন পিছত আৰু খাব পাম আৰু। এয়া 2দিনমান থাকিলোঁ হয় আৰু এই ছাগলীকেইটা প্ৰব্লেম নহ'ল হয়, এনেকৈ 2দিনমান থাকিলোঁ হয়, জাগা দেখুৱালোঁ হয়, আমাৰ ইয়াতে বিজনৰ কি কি আছে, ক'ত কি আছে দেখাব পাৰিলোঁ হয়। দেখুৱাম একদিন হ'লেও, দেখুৱাম, যাম দেখুৱাম, চাব আপোনালোকেও। এনেকৈ ছাগলীকেইটা আছে ৰ'ব, 3টা ৰং যে হৈছে, ক'লা, হৰিণ কালাৰ আৰু বগা, 3জন হৈছে। এতিয়া এয়া মাকৰ লগত আছে 3জন, এয়া এইটো মাকটো, এয়া কুটু 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 কুটু, এয়া আমাৰ ৰাজাটো হৈছে ৰাজা, শিংকেইডাল দেখিছে মানে একদম কি লম্বা হৈছে দুদিনতে। এয়া পিটিম না। আৰু এজন ৰাজাজন ক'ত সোমাই আছে? ঐ ক'ত জালৰ ভিতৰত সুকি আছা? বজ্জাত জন ভিডিঅ' চাই মোৰ চালেও যিকেইটা নহওক, যিকেইটা চাই ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰিব প্লিজ। ছাবস্ক্ৰাইব কৰিলে ভাল পাম আৰু ছাবস্ক্ৰাইব কৰিব। যোনে বেয়া পাইছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বিলাক। আৰু মই যিখিনি পাৰোঁ দেখুৱাইছোঁৱেই, ক'তো যোৱা নাই, দেখুৱাব পৰাও নাই। এয়া চুলি কামুৰিব লাগছে, দেখিছে না বদমাছটো, ইমান ক'তো থিয়া হ'ব নৰি। এয়া এটা আহিছে নহয়, এইটো আৰু এইটো পিছত চুলি কামুৰিব লাগছে। বদমাছ, এয়া বদমাছ, দেখিছে না ক'ত উঠে, মানে ক'তো থিয় হ'বই নৰি। গোটেই থিয় হওক, কলাত উঠিব, ইমান ডাঙৰ ডাঙৰ ছাগলী দুটা কলাত উঠিব, দেখিছে নাই, ঠেলি যাব লাগছে মোক, বদমাছ একদম ডিম নেকি। এইটো চাইফোন মোক দেখি চাইছোন, হাই কৰি দি, হাই কৰি দিচোন, হাই কৰি দি, হাই। বদমাছ, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। সিমান নাজানোও ক'ব, তেওঁক কৈছোঁ আৰু। এতিয়া ভিতৰত এইখিনি দেখুৱালোঁ আৰু কি আছে কি নাই, সৰু ভণ্টিতে দেখালেও পাৰিলেও হয়, কিন্তু এইকেইটা ছাগলীকেইটাৰ কাৰণে উপায় নাই, আহিব লগা হ'ল আৰু। প্লিজ ছাবস্ক্ৰাইব কৰিব হা, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।